তুমিও হাই কৰি দিয়া। বন্ধু-বান্ধৱীসকল, আজি আমি ৰাতিপুৱা আহিলোঁ জনমগুৰি পেট্ৰল পাম্পত। আজি আমি গৈ আছোঁ মানিকাচাৰৰ কালাপানীত। এতিয়া আমি মা কালী মাৰ আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ কৰোঁ। এয়া ৰাতিপুৱাৰ মা বনবাসী মন্দিৰৰ পৰিৱেশ বৰ ধুনীয়া হৈ আছে। এতিয়া আমি ৰৈছোঁ মা টক্ৰেশ্বৰী মন্দিৰত। মইনাজনীয়ে বান্দৰ চাৰি যাব বিচাৰিছে, কিন্তু আমি বান্দৰৰ বাবে একো খাদ্য লগত লৈ অনা নাছিলোঁ। আচলতে আমি সোমাম বুলি ভবাই নাছিলোঁ, মইনাজনীৰ কাৰণে সোমাবলগীয়া হ'ল। এয়া ৰাতিপুৱাৰ মা টক্ৰেশ্বৰী মন্দিৰৰ পৰিৱেশ ইমান ধুনীয়া লাগে। তাতে গৈ পেলাই ৰাতিপুৱা আপোনালোকে আহিবচোন, আৰু আহিলে আপোনালোকে লগত বান্দৰৰ বাবে খাদ্য লৈ আহিব। আজি চাগে বৰষুণ পৰাৰ বাবে বান্দৰবিলাকৰ ঠাণ্ডা লাগি আছে। আমি আগিয়া পাৰ হৈ আহি পালোঁ এতিয়া চাইনবোৰ্ড লিখা আছে লক্ষীপুৰ আৰু ফুলবাৰী। আমি যাম ফুলবাৰী পিনে। আমি এতিয়া আহি পাইছোঁ টিকিৰিকিল্লা। এয়া চাওকচোন টিকিৰিকিল্লাৰ ব্ৰিজখন। এয়া টিকিৰিকিল্লাৰ বজাৰ। আজি শুক্ৰবাৰ, টিকিৰিকিল্লাৰ বজাৰখন শুক্ৰবাৰে হয়। এই চাইডে চাইডে দোকানবোৰ কেনেকৈ বহি আছে চাওকচোন আপোনালোকে। এয়া চাওক লিচু ওলাইছে। লিচুবোৰ দেখি মোৰ খাবৰ মন গৈছিল, কিন্তু গাড়ীখন পথৰ মাজত ৰাখিব নোৱাৰিলোঁ। আহি আহি ভোক লাগি গ'ল। এতিয়া আমি ভাত খাম। ঘৰতে মই অকণমান ভাত বনাই আনিছিলোঁ। ঢেকীয়া আৰু দালি অলপমান বনাই আনিছিলোঁ, লগতে ব্ৰইলাৰ মাংস অকণমান লৈ আনিছিলোঁ। এতিয়া আমি খাই বৈ আকৌ যাম, বহুত দূৰ যাব লাগিব। ভাতবিলাক খাই ল'লোঁ। ৰাতিপুৱা আমি চাহ খাই আহিছিলোঁ, এতিয়া আমাৰ ভোক লাগি গৈছে কাৰণে আমি ভাত খাই ল'লোঁ। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। মইনাজনীয়ে মোৰ চোলাখনত দালি পেলাই দিলে, সেইকাৰণে মই এখন নতুন চোলা ল'বলগীয়া হ'ল। এৰে ৰাজাবালা নামৰ এখন ঠাইত মই দোকান এখনত সোমাই পেলাই মই চোলা এখন ল'লোঁ। মই লওঁতে মাইনাজনীও খুজিলে, তাইকো দিবলগীয়া হ'ল। শোনো কোনটা লবি? হ্যাঁ আছে ন? এয়া চাওক বন্ধু-বান্ধৱীসকল, ৰাস্তাখন ইমান বেয়া। আজিৰ দিনতো যে এনেকুৱা ৰাস্তা আছে মই ইয়ালৈ আহিহে দেখিলোঁ, ক'বলৈ ভাষাই নাই। এয়া চাওকচোন আমাৰ গাড়ীখনৰ অৱস্থা কেনে হৈ গ'ল। গাড়ীখন চাবলৈ নামানে হৈ গ'ল। এতিয়া মই শহুৰ দেউতাক ফোন কৰিছোঁ, তেওঁ আমাক ল'ব আহিব হাতচিঙি মাৰিলৈকে। এতিয়া আমি দেউতাৰ পিছে পিছে যাম। ইয়াৰ পৰা আমি ৰাস্তাখিনি চিনি নাপাওঁ, সেইকাৰণে আমাক ল'ব আহিছে। আমি তেওঁৰ পিছে পিছে গৈ আছোঁ। ৰাস্তাখনৰ অৱস্থা খুবেই বেয়া, চাওকচোন বন্ধু-বান্ধৱীসকল। ফাইনেলি আমি আহি পালোঁ মাহঁতে থকা ঘৰখনলৈ। এয়া মায়ে চুনুক ল'ব আহিছে। চুনুৱে আইতাকক লগ পাই বহুত ভাল পাইছে, আৰু চুনুক আইতাকে বৰ দখনা পিন্ধা পুতলা নিজে বনাই পেলাই এটা গিফ্ট দিছে। চুনুৱে বহুত ভাল পাইছে, আৰু মই তাতে গৈ মেষ্টা টেঙা অলপমান বনালোঁ। মই মেষ্টা টেঙা খাই ভাল পাওঁ কাৰণে শুকান মাছ দি পেলাই মেষ্টা টেঙা মই বনালোঁ। এতিয়া আমি ভাত খাই ল'লোঁ। এতিয়া খাই বৈ আমি আকৌ মিৰ্জুমালাৰ কব্বৰস্থান চাবলৈ যাম। এইখন এখন হিষ্টৰিকেল প্লেচ। মোগল সাম্ৰাজ্যৰ প্ৰধান সেনাপতি মিৰ্জুমালাক ইয়াতে কব্বৰস্থ কৰা হৈছিল। ইয়ালৈ আহিলে আপোনালোকে এই প্লেচটো চাই যাবচোন। এতিয়া আমি আকৌ ওচৰৰে মা কামাখ্যা মন্দিৰলৈ আহিছোঁ। এয়া আমি মা কামাখ্যা মন্দিৰলৈ আহিছোঁ।
বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।